caught in the crossfire. It's caught in the Hi, hello, namaskar. Welcome back to my YouTube channel DK Vlog. So guys, মই আপোনালোকক কৈছিলোঁ কলিয়াবৰ এই জেগা ভাল ঠাই আপোনালোকক দেখাম বুলি কৈছিলোঁ। তো আজি মই সময় পাইছোঁ আৰু আপোনালোকৰ কাৰণে সময় উলিয়াই লৈ মই ভিডিঅ'টো আপোনালোকক নতুন ভিউ দিবলৈ আৰম্ভ কৰিছোঁ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আমি ঘৰৰ পৰা ওলাই কিনি ভিডিঅ'টো বনোৱা নাই কিয়নো আমাৰ যি গাঁও বা এলেকা আছে সেই এলেকাত বৰ্তমান বৰষুণৰ কাৰণে বোকাময় হৈ আছে। তো আমি নিশ্চয় অকণমান দূৰৰ পৰা গৈ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু গাঁৱৰ মাজেদি তেনেকুৱা আমাৰ সহজ নহয় বনাবলৈ। তো আমি মেইন ৰোডত উঠাৰ লগে লগে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ভালদৰে বনিব বুলি মই আশা কৰোঁ। লগতে আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পাব বুলি মই আশা কৰোঁ। য'ত গৈ আছোঁ এই আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ চামগুৰি অঞ্চলৰ এটি গাঁও আছে। গাঁৱৰ মাজেদি সেই যোনটো ৱাটাৰফল বুলি কোৱা অৰ্থটো ৱাটাৰফল বুলি কোৱা হয় সেই মানুহে প্ৰায় দেখা পাইছে বা দেখাও পোৱা নাই। তো সেই ৱাটাৰফলটোক দেখাবলৈ মই গৈ আছোঁ কিয়নো এতিয়া গৰমৰ দিন আহি আছে। তো গৰমৰ দিনত এই ৱাটাৰফল ওচৰত মানুহ বহুতো আহে আৰু ৱাটাৰফলটো দেখিবলৈও বৰ ধুনীয়া লাগে। আমি ৱাটাৰফলটো চাবলৈ বৰ্তমান আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু এই চেষ্টাত আমি ওলাই পৰিছোঁ ঘৰৰ পৰা। বৰ্তমান আমি আহি পাওঁ অৱস্থাত আছোঁ আৰু আপোনালোকে নিশ্চয় ইয়াৰ বহুত দৃশ্য আছে সেই দৃশ্যবোৰ দেখি কিনে ভাল পাব আৰু প্ৰাকৃতিক দৃশ্য প্ৰথমত এই প্ৰাকৃতিক দৃশ্য আপোনালোকে চাই ল'ব ভাল লাগে কিবা এটা নিজকে। তো আপোনালোকেও চাব ভিডিঅ'টো লগতে প্ৰাকৃতিক দৃশ্যসমূহ চাব। তো কলিয়াবৰ যোনখিনি আমাৰ গাঁৱৰ নাম ঔগুৰিৰ পৰা কমেও ইয়াত আহোঁতে 45 বা 50-60 কিলোমিটাৰ ভিতৰ হয় এই অঞ্চলটো বা এই ৱাটাৰফললৈকে যাবলৈ আমাক বহুত সময় প্ৰায় এঘণ্টা সময় লাগিব কিয়নো বহুত দূৰ বুলি ক'বতো নোৱাৰোঁ কিন্তু 60 কিলোমিটাৰ হয়। তো আমি বৰ্তমান গৈ আছোঁ আৰু আমি ধৰক আপ টু 30 কিলোমিটাৰ পাৰ কৰিলোঁ আৰু ধৰক 20 কিলোমিটাৰ বা 30 কিলোমিটাৰ আছে। তো আমি আহি পাওঁ অৱস্থাত আছোঁ আৰু এয়া ৰাস্তাটো সোমোৱা ৰাস্তাটো বৰ্তমান হঠতি ৱাটাৰফললৈ যোৱা ৰাস্তাটো হয়। তো আপোনালোকে চাইছে।
গাঁওখনত যেনেকৈ ৰাস্তা বনাইছে নহয়, ৰাস্তাখন চাই কিনে আপুনি 4 লেন অনুভৱ কৰিব, কিয়নো ইয়াত টাৰ্ণিংবিলাক বহুত ধুনীয়া আৰু ৰাস্তাটো বহুত চফ্ট। সেইকাৰণেও আমি অকণমান বেগাই যাওঁ, জল্দিকৈ যাওঁ। ৱাটাৰফলটো বন্ধ কৰা হয় সময়মতে। তো আপোনালোকে গাইছে এয়া আপুনি প্ৰাকৃতিক দৃশ্য চাব পাৰে, ভিউটো কেনেকুৱা লাগিছে ক'ব নিশ্চয় কমেণ্ট কৰি কিনে। তো ফাইনেলি বাগানৰ মাজেদি এই ৱাটাৰফলটো সততী ৱাটাৰফল যোৱা হয়। তো আমি বাগানৰ মাজে মাজে গৈ কিনে তাত পামগৈ। তো আপোনালোকে নিশ্চয় দেখি আছে, এয়া আমি গৈ আছোঁ বাগানৰ মাজে মাজে বৰ্তমান। অসম প্ৰায় চাহপাত বাগানৰ কাৰণে, চাহপাত খেতিৰ কাৰণে বিখ্যাত হয়। তো আপোনালোকে এয়া চাহপাত খেতি চাব পাৰে। পোৱাৰ লগে লগে ইয়াত বতৰটো বেয়া হৈছে। আমাৰ এতিয়া বৰ্তমান অসমত প্ৰায় 4-5 দিনমান হৈছে বতৰটো বেয়া হৈছে আৰু ইয়াতো বৰষুণ দিও অৱস্থা হৈ আছে। তো আমি অতি সোনকালে যাব খুজিম আৰু যাব বিচাৰোঁ, কিয়নো বৰষুণে পালে আমি হয়তো ৰখিব লাগিব বা ঘৰলৈ গুচি যাব লাগিবলগীয়া হৈ যায়। সেইকাৰণে আমি অতি বেগাই বা সোনকালে যাব লাগিব। তো আপোনালোকেও চাই থাকক ভিডিঅ'টো। বৰ্তমান বৰষুণ দিবনে নে ৰ'দেই দিব সেইটো আমিও নাজানো। তো ইয়াত বৰ্তমান বৰষুণ দিও অৱস্থা হৈ আছে। তো ফাইনেলি গাইজ আমি আহি পালোঁ হৰতকীলৈ, আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে এই অৱস্থা কেনেকুৱা এতিয়া হৈ আছে দৃশ্যটো। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। ইয়াৰ যোনটো ৱাটাৰফল আছে সেই ৱাটাৰফলটো আচলতে চাবলৈ অকণমান ওপৰলৈ উঠিব লাগিব। তো আমি এতিয়া বৰ্তমান ওপৰলৈ গৈ আছোঁ। তো আমি ৱাটাৰফলৰ ৰাস্তাটো ভালদৰে চিনি নাপাওঁ, তথাপি এই দাদাকেইজনমান আগত গৈ আছে। তো দাদাকেইজনৰ লগত আমিও আগে আগে যাওঁ। তো আগে আগে গৈ কিনে কি দৃশ্য দেখিম আপোনালোকে নিশ্চয় চাই থাকক। ইয়াত পোৱাৰ লগে লগে যি পানীৰ শব্দ পৰি আছে, ৱাটাৰফলৰ যোনটো শব্দ পৰি আছে, সেইটো শব্দ হয়তো আপোনালোকেও শুনিব পাৰে বা নোৱাৰে, ইমান জোৰছে বেগাই কিনে দি আছে। তো আপোনালোকে নিশ্চয় ৱাটাৰফলটো দেখিছে।
তো ফাইনেলি গাইজ মই যি কথা কৈছিলোঁ আপোনালোকৰ নিউ ভিডিঅ' বা 3 দিন বুলি কৈছিলোঁ সেই ভিডিঅ'টো আজি মই দিবলৈ পাৰিছোঁ সক্ষম হৈছোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে বা আগন্তুক দিনত এনেকুৱা ভিডিঅ' বিচাৰে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি ক'ব যে কেনেকুৱা ভিডিঅ' আপোনালোকে চাব তো গাইজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'টো স্কিপ নকৰিব তো আজিৰ কাৰণে ইমানেই গুড বাই